জন্মেজয় হ'ল যেতিয়া কলিযুগ আৰম্ভ হৈছিলে। সেই কলিযুগত তেওঁ প্ৰথমতেই শাসন কৰিবলৈ পাইছিলে, আজিৰ পৰা বহুত হাজাৰ বছৰ আগত। গতিকে ক'ব লাগিব কলিযুগৰ আৰম্ভণিতে জন্মেজয় ৰজায়ো শাসন কৰিছিলে। যেতিয়া পৰীক্ষিত ৰজাৰ মৃত্যু হৈছিল তেতিয়া সেই জন্মেজয় ৰজাই তক্ষশিলাৰ পৰা দাক্ষিণাত্যত যিমানখিনি অঞ্চল আছিলে সকলোখিনি অঞ্চল তেওঁ শাসনভাৰ হাতত ল'ব লগা হৈছিল। অৰ্থাৎ অতি কম বয়সতে পিতৃহাৰা হৈ জন্মেজয়ে সকলো ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত তুলি ল'ব লগা হৈছিল। যেতিয়া তেওঁ পিতৃ পৰীক্ষিতক সৰ্পই দংশন কৰাৰ ফলত মৃত্যু হ'ল বুলি কথাটো জানিছিল, তেওঁ তেতিয়া প্ৰচণ্ড খং উঠিছিলে। আৰু সেই প্ৰচণ্ড খঙৰ ফলত তেওঁ এদিন প্ৰতিজ্ঞা কৰিছিলে যে যিমানখিনি সৰ্প আছে সেই সকলোখিনি সৰ্প নাশৰ হেতু এটা যজ্ঞ আয়োজন কৰিব। সেই যজ্ঞটোৰ নাম হ'ল সৰ্পসত্ৰ যজ্ঞ। ইতিমধ্যে সেই যজ্ঞত সৰ্পসত্ৰ যজ্ঞত উত্তংক নামৰ এজন ঋষিয়ে সঁহাৰি জনাইছিলে। ইতিমধ্যে সেই যজ্ঞৰ কাম আৰম্ভ হ'ল। এজন এজনকৈ যিমানখিনি সৰ্প আছে সেই যজ্ঞৰ কুণ্ডত আহি প্ৰাণ আহুতি দিবলৈ ধৰিলে। ইতিমধ্যে সেই পৰীক্ষিত ৰজাক যিজন সৰ্পৰাজে দংশন কৰিছিলে তক্ষক, সেই তক্ষকে এই যজ্ঞৰ কুণ্ডত তেওঁ প্ৰাণ আহুতি দিবৰ কাৰণে উপস্থিত হ'ল। প্ৰাণ আহুতি দিয়াৰ আগমুহূৰ্তত সৰ্পৰাজৰ ভাগিন বাসুকী আৰু মা মনসা দেৱীৰ পুত্ৰ আস্তিক মুনি এই যজ্ঞৰ কুণ্ডত উপস্থিত হ'ল। তক্ষক সেই যজ্ঞৰ কুণ্ডত প্ৰাণ আহুতি দিয়াৰ আগমুহূৰ্তত উপস্থিত হ'ল। তেওঁলোকে সেই জন্মেজয় ৰজাক কাকুতি মিনতি কৰিলে, প্ৰাণ ভিক্ষা কৰিলে। কাৰ প্ৰাণ ভিক্ষা কৰিলে? যিখিনি সৰ্প ইতিমধ্যে প্ৰাণ আহুতি দিবলৈ যজ্ঞৰ কুণ্ডত বাকী আছে, লগতে তক্ষকৰো প্ৰাণ ভিক্ষা খুজিলে। মানে যিমানখিনি আপুনি আপোনাৰ যজ্ঞৰ কুণ্ডত প্ৰাণ আহুতি দিলে, আপুনি ইয়াতে আপোনাৰ যজ্ঞ সমাপন কৰক, বাকী সকলোকে আমাক মুক্তি দিয়ক। জন্মেজয়ে আস্তিকৰ দৰে এজন তপস্বীৰ কথা কেতিয়াও অস্বীকাৰ নকৰিলে। তেওঁৰ কথা তেওঁ শুনিলে আৰু তেওঁ বাধ্য হ'ল সেই সৰ্পসত্ৰ যজ্ঞ বন্ধ কৰিব। ইতিমধ্যে যজ্ঞ বন্ধ কৰি দিলে। এতিয়া কথাটো হৈ গ'ল, সেই যজ্ঞস্থলীত মহৰ্ষি ব্যাসদেৱৰ শিষ্য তথা আস্তিক মুনি, পুৰাণ বক্তা মুনিৰ মুখৰ পৰাই পঞ্চম বেদ তথা মহাভাৰত পুৰাণ শাস্ত্ৰ শ্ৰৱণ কৰিছিল। সেই যজ্ঞস্থলীতে শ্ৰৱণ কৰিছিল মহাভাৰত আৰু পুৰাণ শাস্ত্ৰ। তাতে তেওঁ শ্ৰৱণ কৰিছিল আৰু সেই শ্ৰৱণ কৰাৰ পিছত তেওঁ সেই মহাসৰ্প যি নাশৰ বাবে যজ্ঞ আয়োজন কৰিছিলে, সেই যজ্ঞ তেতিয়াই তেওঁ সমাপন শেষ কৰিছিলে। আৰু সমাপন শেষ কৰাৰ পিছত এই ঋষিৰ পৰা, যিজন ঋষি গৈছিলে আস্তিক মুনিৰ পৰাই তেওঁ মহাভাৰত আৰু পঞ্চম বেদ শ্ৰৱণ কৰিছিলে। আৰু তেতিয়াৰ পৰাই এই মহাভাৰত প্ৰচলিত আমাৰ মাজত আজিও হৈ আছে। গতিকে ভিডিঅ'টো উপস্থাপন কৰোঁতে বা মাজত বা শেষত ভুল হ'ব পাৰে, সকলোখিনি ভুল আপোনালোকে শুধৰাই ল'ব আৰু ভুলখিনি আপোনাৰ আঙুলিয়াই দিব যে এইটো ভুল হৈছে। তেতিয়াই মই আপোনালোকক আৰু নতুন নতুন ভিডিঅ' দি থাকিম। আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিলে।